জটিল ৰোগত আক্ৰান্ত কৌতুক অভিনেতা মনীন্দ্ৰ দাস পৰিয়ালৰ সাহায্যৰ আহ্বান আনক হহুৱাই নিজেই কান্দিব লগা হৈছে ৰঙিয়াৰ কৌতুক অভিনেতা মনীন্দ্ৰ দাসে কেইবাখনো হাস্যমধুৰ ধাৰাবাহিকৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চতো অভিনয়েৰে দৰ্শকক হহুৱাই অহা ভূতখ্যাত অভিনেতা মনীন্দ্ৰ দাসৰ বাসগৃহৰ দৃশ্য এয়া এটি ভগা বজাত জীৱন নিৰ্বাহ কৰা কৌতুক শিল্পীগৰাকী সম্প্ৰতি ৰোগাক্ৰান্ত দেহাৰে পাৰ কৰিছে দিন অসহায় মাতৃয়ে ধনৰ অভাৱত চিকিৎসা কৰিবলৈ হৈ পৰিছে অপাৰক যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সুহৃদয়বান ৰাইজৰ ওচৰত সাহায্যৰ আহ্বান কৰাইছে মাতৃয়ে মানে এতিয়া মোৰ ল'ৰাটোৰ অসুখ মানে একদম মানে উপায় নোহোৱা হৈছে মই মানে এতিয়া কি কৰোঁ কি নকৰোঁ এতিয়া ল'ৰাটোৰ কাৰণে মই মানে ক'তো মানে সহায় বিচাৰি পোৱা নাই এতিয়া মই ৰাইজক মানে আৰু হেৰি সিমানটো বিশ্বাস নচাৰক জানো এতিয়া আমি বিচাৰিছোঁ গতিকে সিহঁতে জানো অলপ সাহায্য কৰে মোক ল'ৰাটোক ভালকৈ দিয়ে সাহায্য জানো দিয়ে ভালকৈ ট্ৰিটমেণ্টৰ কাৰণে মোৰ উপায় নাই বেচা কিনা একো নাই দেউতাকে দিন হাজিৰা কৰে গতিকে এতিয়া মই ৰাইজক আৰু মই চৰকাৰক মুখ্যমন্ত্ৰীক আৰু স্বাস্থ্যমন্ত্ৰীক মই বিচাৰিছোঁ জানে ল'ৰাটোক জানে মোক ভালকৈ দিয়ে মোক সাহায্য দি পেলাই মোক চবখিনি বা ট্ৰিটমেণ্টো পাৰাই এতিয়া মানে মোৰ উপায় নোহোৱা হৈছে মানে মোক এতিয়া কোনো মানে এতিয়া সহায় সহায় নিদিও গাড়ী মানুহ আগতে দিলে একবাৰ বা 3বাৰ হ'ল 3বাৰ জীয়ান আছিল থলোঁ থৈ মানে এতিয়া মানে ভাল পোৱা নাই সি আৰু তাৰ এতিয়া হাৰ্টৰ বেমাৰ আৰু এজমা আৰু লিভাৰৰ বেমাৰ এতিয়া সি ফুলিছে মানুহটো আজি 5 দিন বিচনাতে পৰি আছে একো নাই খোৱা একটো পানীও নাখায় মুখেৰেও নামাতে এতিয়া মেডিকেলত মই নিব পৰা নাই মানুহ ঘৰে ঘৰে কিছুমান চাগত গৈছোঁ কিছুমানে দিম বুলি কৈ এতিয়া দিয়া নাই বৰ্তমান আশাৰে ৰৈ আছোঁ গতিকে এতিয়া সিমানটো বিশ্বাস আমাৰ ছাৰক আমি অনুৰোধ কৰিছোঁ আমাৰ নিচিনা দুখীয়া মানুহক যদি সহায় নকৰে তেতিয়া কাক সহায় কৰে আমাৰ নিচিনা মানুহ দৰিদ্ৰ মানুহ যদি নাচায় তেতিয়াহ'লে কাক চাব কাৰ কাৰণে চৰকাৰ দুখীয়া কাৰণেতো চৰকাৰ উপায় একো নাই আমাৰ এতিয়া আমাক আৰু এইখিনি সহায় লাগে মোৰ জানো ল'ৰাটোক ভাল কৰি দিয়ে মই এইটোৱে বিচাৰোঁ আৰু ইমানটো বিশ্বাস আমাৰ ছাৰক অনুৰোধ বিনম্ৰ অনুৰোধে মই তেখেতক কাকতি মিনতি কৰিছোঁ মোৰ ল'ৰাটোক জানো ভালকৈ জানো চকু মেলি চাই বা সাহায্য কৰে গতিকে আমাৰ একোৱেই নাই তাৰমানে বেছি পোৱাৰ কাৰণে উপায় নোহোৱা হৈছে 5 দিনে চকুৰ আগত লৈ এনেকৈ চাই আছোঁ দিনে ৰাতিয়ে কান্দি চকুৰ পানী মুচি তাৰ বাহিৰে উপায় একো নাই টকা পইচাৰ অভাৱৰ কাৰণে মই ক'তো নিব পৰা নাই এতিয়া চলি নিব লাগে এতিয়া মেডিকেলত এতিয়া মই টকাৰ কাৰণে মই ক'তো মানে নিব পৰা ৰাস্তা নাই মই সেইকাৰণে আজি চলিক চাই আছোঁ আৰু এনেকৈ উপায় নোহোৱা কৰি পেলাই দিনে ৰাতি চকুৰ পানী মুচি গতিকে মোক ৰাইজক আৰু মোক চৰকাৰক মই বিনম্ৰ জনাইছোঁ গতিকে মোৰ জানো ল'ৰাটোক জানো চবেই জানো সাহায্য কৰে জানো সহায় কৰে মই হাত পাতিছোঁ কাকতি মিনতি কৰিছোঁ গতিকে মোৰ ল'ৰাটো ফালে চাওক কাৰণ সি এটা কৌতুক অভিনেতা চবেই ৰাইজে চিনি পায় অসমখনে চিনি পায় ধনী দুখীয়া চবেই চিনি পায় গতিকে তাক চাই পেলাই চিনাকি হিচাপে তাক জানো সহায় কৰে চবেই জানো তাক চকু মেলি চাই মন কৰে তাক ভাল কৰাৰ কাৰণে চবৰে আশীৰ্বাদক জানো সি ভাল হৈ আহে তাক ভাল কৰি দিয়ক মই সেয়া ক'ব লগা ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট আছাম নিউজ